লগত আছে দীপক দা আছে মোৰ লগত দীপক দা হাই বন্ধু তাৰপিছতে হয় আৰু আমি ঘূৰিবলৈ আহিছোঁ আৰু গাইছ আমি মিলি খুব সুন্দৰ এটা ৰেষ্টুৰেণ্টত সোমাইছোঁ আৰু বেছি তো হেল্ল' গাইজ গুড মৰ্ণিং আজি মই ঘৰত গৈ আছোঁ এইটো আমাৰ কিচেন আছিলে আৰু চবেই কাম কৰি আছে আৰু এই চব এইফালে মোৰ কাৰণে নাস্তা বনাই আছে ৰুটি আৰু এইফালে এইটো চানু ভাই হাই বনাই হাই হাই গাইজ হাই 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 গাইজ हेलो हे हेर्दै नजा मलाई कनु हाय भाई हाय रुको जरा सबर करो 3 hours later तो गाइस মই এতিয়া আহি পাইছো হেৰি হাৰমতি আহি পাইছো হাৰমতি ষ্টেচন আহি পাইছো পিছফালে চাব পাৰে আৰু স্কুটিত থৈ গৈছে পেগুৱে থৈ গৈছে স্কুটিত এতিয়া যাম টিকেট কাটি গাইছে ইয়াত ধলাই বিলৰ কাৰণে টিকেট কাটিলোঁ কিমান এই আছে অনলি 60 টকা তো 60 টকাত পাই যাম ঘৰ 4 hours later পৰি গৈছিলে নেকি কোনো অসমীয়াত তো গাইছ মানে ইয়াত কোনোবা পৰি গৈছিলে তো ট্ৰেইনত উঠা সময়ত ভালকে চাই চিন্তি উঠিব লাগে ন তো গাইছে এতিয়া ফাইনেলি আহি পাইছোঁ মই ধলাই বিল তো নামিলোঁ আৰু ট্ৰেইন ষ্টেচন আছিলে আৰু এইফালৰ পৰা মই আহিছোঁ আৰু এতিয়া মোক নিবলৈ আহি আছোঁ বিচিত্ৰ চ' বেছি সময় নালাগিলে 2.5 ঘণ্টামান লাগিছে তো মই আহি পালোঁ এইখন ইয়াত আহি আছে মোক বিচিত্ৰই দিবলৈ তো যাম অলপ 3 days later মজা Kanyaka, itu আমাৰ জামুগুৰিতে এখন আমাৰ জামুগুৰিতে আৰু তাৰ পিছত যাব পাৰে খুব সুন্দৰ এটা পাৰ্ক হয় আৰু এইফালে টিকটক
ৰিল বনাই আছে। তাৰপিছত চাওক এইফালে সেইটো ঘৰ এটা বনাই থৈছে, থিয় হৈ আছে, অৰিজিনেল নিচিনা লাগে। এইটো কন্যাকা কৃষি পাম হয়। আৰু তাৰপিছত ইয়াত মানে বহুত ডাঙৰ ডাঙৰ ফাৰ্ম আছে, পুখুৰী আছে, পুখুৰীত মাছ পোহে, গাই গৰু পোহে আৰু হাঁহ কুকুৰা মানে বহুত মানে ইয়াত মানে ফাৰ্ম আছে। আৰু ভিডিঅ'টো চাই থাকিব, খুব সুন্দৰ পাব চাগে আৰু দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। এয়া চাওক আৰু আগত তাৰমানে এইফালে এনেকুৱা। আৰু মোৰ লগত আছে দীপক দা আছে মোৰ লগত। দীপক দা হাই বন্ধু। হাই। আৰু তাৰপিছতে হয় আৰু আমি ঘূৰিবলৈ আহিছোঁ কন্যাকাত। আৰু এইফালে চাওক ব্ৰেঞ্জেল, ব্ৰেঞ্জেল ব্ৰেঞ্জেল এইটো ফুলকবি, বন্ধাকবি, ব্ৰেঞ্জেল, কেবেজ হয় না? অ'কে। আৰু ইয়াত হালকা গাজৰ আছে আৰু এইফালে ফুল, এই পিঁয়াজ, ফুল গছ, তাৰপাছত এইটো ৰাণ্টিং জোন। আৰু এতিয়া গাইছ আমি ৰেষ্টুৰেণ্টত খাবলৈ গৈ আছোঁ। আৰু ৰেষ্টুৰেণ্টৰ চাৰিওফালে চাওক কি মজা নজৰা, খুব বঢ়িয়া লাগিছে চাই মোক। মাই ফেভৰেট প্লেচ। আৰু গাইছ আমি মিলি খুব সুন্দৰ এটা ৰেষ্টুৰেণ্টত সোমাইছোঁ। আৰু বেছি ইয়াত মানুহ আছে। Hey guys, কি আছে কথা ইয়াত ক'ব আছে আমাৰ তন্দুৰী ৰুটি 25, তন্দুৰী বাটাৰ ৰুটি 30, অ'কে, বাটাৰ নান 50, প্লেন নান 40, অ'কে, ভেজ পোলাও 180, ভেজ বিৰিয়ানী 180, চিকেন পোলাও 240, চিকেন বিৰিয়ানী কিমান 250, ৱাও, মটন বিৰিয়ানী 340, ৱাও, চিকেন তন্দুৰী ফুল 540, চিকেন তন্দুৰী হাফ 270, বিৰিয়ানী লৈ লওঁ নেকি 2 প্লেট? চিকেন টিক্কা, হা বিৰিয়ানী 2 প্লেট লৈ লওঁ নেকি? ভেজ হট এঞ্জাৰ চুপ, বুজিছা নাই? চিকেন হট এঞ্জাৰ চুপ, ভেজ চিকেন বিৰিয়ানী 2 মঞ্চুৰিয়ান প্লেট লৈ লওঁ, হৈ চুপ, যাব। চিকেন মঞ্জুৰ চুপ, গ্ৰীণ চালাড 70, ন কুচুম্বৰ চালাড 50, অনিয়ন চালাড 30, বাটাৰ কেইনি ৰোষ্টেড 20, হা ৰসগোল্লা খাম। এই ৰসগোল্লালৈকে ভোক লাগি আছে। বিৰিয়ানী খাওঁ 250 টকা প্লেট, 2 প্লেট খাওঁ, পকাই খাওঁ, প্লেন ৰাইচ, ডাল ফ্ৰাই য়েলো, চবে ভাগ কৰিম না পইচা। চিকেন কাৰী এইটো নালাগে, ভেজ পকোৰা, পনীৰ পকোৰা, ফ্ৰেছ তো গাইছ আমি ৰেষ্টুৰেণ্টৰ ভিতৰত সোমালোঁ মানে। এতিয়া আমি ডিছকাছ কৰি আছোঁ কোনে কি খায়, তো কোনে কি খাব সেইটো আমি ডিছকাছ কৰি আছোঁ। এতিয়া মই খাম বিৰিয়ানী। বিৰিয়ানীৰ দামটো হৈছে ইয়াত চিকেন বিৰিয়ানী ক'ত আছে, চিকেন বিৰিয়ানী 250,